বতৰৰ লগত মিলাই ঘৰতে বনাব লৈছোঁ এয়া আলুৰ চপ। কিনি খোৱাতকৈ কোনো গুণে কম নহয় কিন্তু দেই টেষ্টটো। এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ ফুলি ফুলি উঠিছে চপকেইটা। বনাবলৈ বিশেষ একো বস্তু নালাগে, আপোনাৰ ঘৰত থকা বস্তুৰে বনাই খাব পাৰে। আৰু যিহেতু কিনি খোৱাতকৈ ঘৰত বনোৱা বস্তু ভাল আৰু। এয়া ঘৰৰে আলু কেইটামান বইল কৰি লৈছোঁ, আদা নহৰুৰ পেষ্ট বনাই লৈছোঁ। এয়া ডাঙৰ দুটা পিঁয়াজ কাটি লৈছোঁ আৰু এয়া পিঁয়াজৰ পাত আৰু ধনিয়া কাটি লৈছোঁ। এইকেইটা বস্তু হ'লে হৈ যাব, লগত আৰু বেচন লাগিব। প্ৰথমতে আলুখিনি বাকলি গুচাই মিহিকৈ পিটিকি ল'লোঁ আৰু এতিয়া আলুখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই নকৰিলেও বনাব পাৰি। ফ্ৰাই কৰিবৰ কাৰণে এয়া পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি অকণমান কেৰাহী এখনত অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। অকণমান ৰঙচুৱা হোৱাৰ পিছত ইয়াত আলুখিনি দি অকণমান সময় ভাজিলেই হ'ল। এয়া মায়ে ভাজি আছে বাৰু আলুখিনি। যিহেতু চবকেইটা মা আৰু মই লগ হৈ বনাইছোঁ। এইটো একচুৱেলি মাৰ টেকনিক, যে চবকেইটা বনোৱাৰ আগত আলুখিনি অকণমান ফ্ৰাই কৰাটো মায়ে ফ্ৰাই কৰি লয় মানে। এয়া ফ্ৰাই কৰি লোৱা আলুখিনিত মই কাটি থোৱা পিঁয়াজ, ধনিয়া আৰু অকণমান যি আদা নহৰু পেষ্ট লৈছিলোঁ এইখিনি মই ধুনীয়াকৈ আকৌ সানি ল'লোঁ। আৰু এয়া বেচন বাতি এটাত মই গুলি ল'লোঁ। এতিয়া যিকোনো শ্বেপ দিব পাৰে আপুনি আপোনাৰ নিজৰ পচন্দৰ মতে। মই এনেকুৱা শ্বেপত বনাইছোঁ আৰু কেইটামান অকণমান দীঘলীয়া শ্বেপতো বনাইছোঁ। মায়ে বেচনত ডুবাই এতিয়া ফ্ৰাই কৰিব। মই খালি বনাই যিটো শ্বেপ বনাই দিছোঁ আৰু পিটিকি লোৱা আলুখিনিৰে, আৰু মায়ে সেইটো বেচনত ডুবাই মায়ে ফ্ৰাই কৰিব। এয়া চাওক, মই এনেকৈ এইটো শ্বেপত কেইটামান বনাইছোঁ আৰু বনাই ইয়াত মই ৰাখি দিছোঁ। ইয়াৰ পৰা মায়ে লৈ বেচনত ডুবাব, বেচনত ডুবাই কেৰাহীত বহাই দিব। বনাবলৈও ইজি আৰু একদম ঘৰতে পোৱা কেইটামান বস্তু হ'লেই আপুনি ধুনীয়াকৈ ঠাণ্ডা বতৰত, বৰষুণ বতৰত ঘৰতে গৰম গৰম চব বনাই খাব পাৰে। বনাবলৈও সহজ, খাবলৈও টেষ্টি, টাইমো বেছি নালাগে। অন্ততঃ দোকানৰ পৰা কিনি অনাতকৈ ঘৰতে আপোনালোকেও এনেকৈ বনাই খাব পাৰে। এয়া চাওক, চবকেইটা ইমান ধুনীয়া ধুনীয়াকৈ ফুলি উঠিছে। ইয়াত কিন্তু আমি একো ইউজ কৰা নাই, মানে ছ'ডা কিবা বেলেগ কিবা গুড়ি মছলা একোৱেই ইউজ কৰা নাই। এইখিনি অকল আমি যিখিনি বস্তু ইয়াত দেখুৱালোঁ তেনেকৈয়ে বনাইছোঁ। আৰু আমি যি কিনি আনো আলুৰ চপ, মানে দোকানৰ পৰা অলপ এনেকুৱা দীঘলীয়া ষ্টাইলত পায়তো, সেইটো কাৰণে কেইটামান মই দীঘলীয়া ষ্টাইলতো বনাই দিছোঁ। আৰু এয়া ফ্ৰাই কৰি উঠাৰ পিছত, নুমোৱাৰ পিছত মানে খাবলৈ ৰেডি হোৱাৰ আগত এইকেইটা চাই লওক। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।